ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেলটো দবাওক। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম নয়ন চেত্ৰী। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MC আছাম টেক শ্বো। আৰু আজি মই আপোনালোকক শিকাম গাইজ আপুনি কেনেকুৱাকৈ ইউটিউব ভিডিঅ'ত আই বাটন এড কৰিব পাৰিব। হয় গাইজ, আই বাটন আপোনাক আই বাটন এড কৰিবৰ কাৰণে কোনো কম্পিউটাৰ দৰকাৰ নাই গাইজ। এণ্ড্ৰইড ফোনতে আপুনি আই বাটন এড কৰিব পাৰিব আৰু ইউটিউবত আপোনাৰ পাষ্ট ভিডিঅ'ছবিলাকৰ ছাজেশ্যনবিলাক দিব পাৰিব। তো বলক গাইজ আমি এতিয়া শিকোঁ কেনেকুৱাকৈ আই বাটন এড কৰিব লাগে। তো বলক গাইজ এতিয়া আমি বিগিন কৰোঁ। দেখিব পাৰিছে আপুনি মোৰ স্ক্ৰীনত আহি গ'লোঁ। এতিয়া মোৰ স্ক্ৰীনত অহাৰ পিছত আপুনি কি কৰিব লাগিব, আপুনি ক্ৰ'ম ব্ৰাউজাৰ অন কৰিব লাগিব, ঠিক আছে গাইজ। আৰু এটা কথা ক'ব বিচাৰি আছোঁ, মোৰ ফোনটো হৰ্ণৰ 9 হয় আৰু তাৰ যদি আপোনাক যদি হাইড এণ্ড ফিচাৰ্ছবিলাক লাগে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি দিয়ক, মই আপোনাক হাইড এণ্ড ফিচাৰ্ছ এটা ভিডিঅ' বনাই দি দিম, ঠিক আছে গাইজ। তো এতিয়া আমি কি কৰিম, আমি ক্ৰ'ম ব্ৰাউজাৰত যাম। মোৰতো অন কৰাই আছে, মই বেক গুচি গ'লোঁ হ'ল। তো আপুনি যেতিয়া ক্ৰ'ম ব্ৰাউজাৰত আহিব আপুনি কি কৰিব লাগিব, ডেস্কটপ চাইট কৰিব লাগিব। মই আপোনাক দেখাই দি আছোঁ। এইটো হ'ল ডেস্কটপ চাইট। এইটোত আপুনি ক্লিক কৰি দিব, ইয়াতে ক্লিক কৰি দিব, ঠিক আছে। তেতিয়াহ'লে আপোনাৰ ডেস্কটপ চাইট অন হৈ যাব। তো তাৰপৰা আপুনি কি কৰিব লাগিব গাইজ, এই চাইন ইন যোনটো অপশ্যন চাই আছে আপুনি, চাইন ইন এইটো আপুনি চাইন ইন চাই আছে, আপুনি সেইটো ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত অ'পেন ইন নিউ টেব, আপোনাৰ চেনেলটো যোনটো এইটো লগ ইন কৰি লওক। মই নিজৰ চেনেলটো লগ ইন কৰি ল'লোঁ, ঠিক আছে গাইজ। মই এইখিনি আপোনাক দেখাব নোৱাৰোঁ গাইজ, সেইটো কাৰণে মই যেনেকৈ আপুনি চাব পাৰিছে গাইজ, মই আহি গ'লোঁ, মোৰ যোনটো পেজ আছিলে তাতে আহি গ'লোঁ। এতিয়া মই কি কৰিব লাগিব গাইজ, আকৌ মই আপোনাক মই দেখাই দি আছোঁ। আপুনি এই 3টা এৰত যাব, ঠিক আছে। ইয়াতে 3টা এৰ দেখা পাই আছে, তাতে যাব, জুম কৰি ল'ব, তেতিয়াহ'লে আপোনাৰ সুবিধা হ'ব। আৰু ক্লিক কৰি দিব। তো আপুনি কি কৰিব, মাই চেনেলত গুচি কৰিব গাইজ। আপুনি দেখিব পাৰিছে এইটো ছেকেণ্ড নম্বৰত আছে মাই চেনেল, এইটো যাব, ঠিক আছে। এইটো যোৱাৰ পিছত চাব আপুনি কি কৰিব গাইজ, আপুনি চাব যেনেকুৱা এইটো ভিডিঅ' যেনেকুৱা মোক আই বাটন এড কৰিব লাগিব। এইটোত গুচি গ'লোঁ। যোৱাৰ পিছত মই কি কৰিম, ভিডিঅ' মেনেজাৰত গুচি যাম। ভিডিঅ' মেনেজাৰৰ অপশ্যন আছে, মই তাতে গুচি যাম, ঠিক আছে। এইটো মই ভিডিঅ' মেনেজাৰত আহি গ'লোঁ, ঠিক আছে গাইজ। এতিয়া চাওক, এতিয়া মেইন টপিকখিনি আহি গৈছে আপোনাৰ। আপুনি এতিয়া কি কৰিব লাগিব, যোনটো ভিডিঅ'ত আপুনি এইটো কৰিব, ইয়াতে ওচৰত চাব এডিট বুলি এটা অপশ্যন আছে, এডিট, সেইটো আপুনি ক্লিক কৰি দিয়ক, ঠিক আছে। এইটো চাওক, মই আপোনাক দেখাই দি আছোঁ, এইটো ক্লিক কৰিব লাগিব, ঠিক আছে গাইজ। ক্লিক কৰি দিলে এই চাওক, এতিয়া আপুনি কি কৰিব লাগিব, এইটো যে কাৰ্ড বুলি যে অপশ্যন আছে, কাৰ্ডত ক্লিক কৰি দিব আপুনি, ঠিক আছে। কাৰ্ড আপুনি ক্লিক কৰি দিলে এতিয়া চাওক, আপোনাক যোনখিনিত মানে ছাজেশ্যন দিব আছে সেইখিনি আপুনি দিব পাৰে। যেনেকুৱা মোৰ এইটো ভিডিঅ' মই এইখিনিত দিব চেষ্টা কৰিম গাইজ। তো ইয়াতে মই কি কৰিম, এতিয়া এড কাৰ্ডত গুচি যাম, ঠিক আছে গাইজ। মই এড কাৰ্ডত গুচি গ'লোঁ। যোৱাৰ পিছত চাব আপুনি এইটো, আমি কোনটোত যাম এতিয়া গাইজ, আপুনি কি কয় ভিডিঅ' অৰ প্লে'লিষ্ট আপুনি দেখাব পাৰিছে গাইজ। এইটো ফাৰ্ষ্ট অপশ্যন ভিডিঅ' অৰ প্লে'লিষ্ট, আপুনি এতিয়া ক্ৰিয়েট বুলি কৰি দিব, ক্ৰিয়েটৰ অপশ্যন আছে, ক্ৰিয়েট কৰি দিব, ঠিক আছে। এতিয়া কোনটো ভিডিঅ' লাগে আপোনাৰ, যেনেকুৱা মই দিব খুজিছোঁ কোনটো দিম, মই এইটো দি দিলোঁ, ঠিক আছে। ক্ৰিয়েট কাৰ্ড কৰি দিলোঁ মই, ঠিক আছে গাইজ। এতিয়া ইয়াতে এই বস্তুটো আহি গ'ল, ঠিক আছে। আৰু মই ইফালে যাম গাইজ অলপ, আৰু এড কাৰ্ড কৰি দিম। এড কাৰ্ড কৰাৰ পিছত এইটো গুচি যাম, যাই পিনে এইটো দি দিলোঁ ক্ৰিয়েট, ঠিক আছে গাইজ। লাইন গুচি গ'ল, ৱাইফাইও গুচি গ'ল, সেইকাৰণে মই এতিয়া ইণ্টাৰনেট কানেক্ট কৰিব লাগিব। তো বলক মই ইণ্টাৰনেটটো কানেক্ট কৰি দিলোঁ। এতিয়া ক্ৰিয়েট চেনেলত গুচি গ'লে আপুনি, ৱৰ্কিং হৈ আছে, ঠিক আছে। এতিয়া আপুনি কি কৰিব লাগিব গাইজ, এতিয়া আপুনি ইয়াতে হৈ গ'ল, কাৰ্ড লাগি গ'ল। এতিয়া আপুনি কি কৰিব, এইটো যে আছে গাইজ, এইটো ক্লিক কৰি দিব, ঠিক আছে গাইজ। ক্লিক কৰি দিব, হৈ গ'ল।
গাইজ এতিয়া লাগি গ'ল আমাৰ তাতে মই আপোনাক দেখাই দিব খুজিছোঁ একবাৰ মই আপোনাক দেখাই দিওঁ একবাৰ কনফাৰ্ম কৰি দিওঁ যে এইটো হয় নে নহয় গাইজ তো যেনেকুৱা আপুনি চাব পাৰিছে এইটো মোৰ ভিডিঅ'টো হয় ঠিক আছে গাইজ তো প্লে হ'বলৈ দিওঁ তো যেনেকুৱা আপুনি চাই আছে গাইজ ইয়াতে আই বাটন আহি গ'ল গাইজ আপোনাক মই দেখাই দিব খুজিছোঁ আই বাটন আহি গ'ল ইয়াতে এইটো চাওক গাইজ আই বাটন এইটো চাওক গাইজ আই বাটন ইয়াতে আহি গ'ল ঠিক আছে গাইজ এতিয়া এই আই বাটনে কাম কি কৰে চাওক আপুনি যেতিয়া ইয়াতে ক্লিক কৰিব তো সেই দুটা ভিডিঅ'টো ইয়াতে ছাজেশ্যন আহি যাব সেইটো ডাইৰেক্ট ইয়াতে প্লে কৰি দিব পাৰিব গাইজ সেইটোৱে হ'ল আই বাটনৰ মতলবটো গাইজ যদি বুজি পাইছে ধন্যবাদ আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব প্লিজ আপোনাক কৈ দিছোঁ বাৰ নমস্কাৰ